ভালে লাগিছে নমিনেশ্যনটো দি। তো নমিনেশ্যন দিয়াৰ সময়ত বিভিন্ন ফালৰ পৰা বিভিন্ন মানে জাতি ধৰ্মৰ মানুহ যেনেকৈ মোক লগ দিছে, পুৰুষো দিছে, মহিলাও দিছে, আৰু বিভিন্ন জনগোষ্ঠীৰ মানুহ মোক লগ দিছে। মোক খুবেই ভাল লাগিছে। মোৰ জীৱনত কেইবাটাও নিৰ্বাচন মই খেলিলোঁ, একেবাৰে পঞ্চায়তৰ পৰা, কলেজৰ পৰা আৰম্ভ কৰি, পঞ্চায়তৰ পৰা আৰম্ভ কৰি MCLA লৈকে, MLA লৈকে কেইবাটাও নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ। তাতে কেইবাটাত জিকিছোঁ, কেইবাটাত হাৰিছোঁ। কিন্তু এই যে নমিনেশ্যনবিলাক মই যে দিছোঁ, তাৰ ভিতৰত মই আজি আটাইতকৈ এটা ব্যতিক্ৰমী নমিনেশ্যন হৈছে বুলি মই এটা অনুমান কৰিছোঁ। সেই নমিনেশ্যনবিলাকতো মানুহ মোক সহায় সহযোগ কৰিছিল, কিন্তু তাতকৈ আজি বেছি সহায় সহযোগ কৰিছে বুলি মোৰ এটা অনুমান হৈছে। আমি মানুহ কম লৈছিলোঁ নমিনেশ্যনত। আমি ইমান মানুহ আহিব খুজিছিল যদিও আমি ইমান হিলদল ভাঙি মানুহ অনা নাই। মানুহ আমি ৰাখি থৈছোঁ, ঘৰত যাব নালাগে। মোটামুটি আমাৰ 100-150 মান হ'ব না, মানুহ 200 মান হ'ব মানুহ আমি কিছু নমিনেশ্যন দিবৰ কাৰণে। যদিও 150-200 মানুহ আমি নমিনেশ্যন দিব গৈছোঁ, মানুহৰ এটা আন্তৰিকতা আছে, এটা মন আছে। তো সেইটো চাই বুজা গ'ল যে মানুহ মোৰ প্ৰতি এটা সহানুভূতি আছে, সহায় সহযোগিতা আছে। আৰু এতিয়া লাহে লাহে কি হৈছে, নমিনেশ্যনটো দি আহিলোঁ, এতিয়া লাহে লাহে মানুহ কি বা হৈছে, মানুহ মানে চাপি আহি আছে। বিভিন্ন জেগাৰ পৰা মানুহ এতিয়া মানাছ চেৰফাঙৰ পৰাও আহিছে, চুবাইঝাৰৰ পৰাও আহিছে, আৰু ধুৰিবাৰীতো আছে। বিভিন্ন মানুহ টেলিফোনতো মোক ৱেলকাম কৰিছে, মানুহ আহি সম্বৰ্ধনাও জনাইছে মোক। এইবিলাক কিন্তু এটা শুভ লক্ষণ, ইলেকশ্যন জিকাৰ এটা শুভ লক্ষণ। গতিকে ইয়াৰ দ্বাৰা মই নিজকে বিশ্বাস কৰিছোঁ, মই প্ৰতীয়মান হৈছোঁ যে এইবাৰ মই একদম জিকিম, যাৰ কাৰণে মোৰ খুবেই ভাল লাগিছে আজি। গতিকে মোৰ প্ৰতিক্ৰিয়া এইখিনিয়ে যে মোৰ বহুত ভাল লাগিছে। আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰত্যক্ষ কৰি যায় মিলি কাৰণে আজি নমিনেশ্যন দিলে? এইটোতো সহজ কথা, মই কাজল গাঁৱতো কৈছোঁ এইটো কথা। হয়, বহুতে অলপ আচৰিত ভাবিছে। BPF দলৰ ভাল দিন চলি আছে, আৰু BPF দলৰে এজন পাৰিষদ এই ভাল দিন চলি থকা অৱস্থাতে অকস্মাত কিয় পদত্যাগ কৰিলে? নিশ্চয় কিবা ৰহস্য আছে। কিন্তু বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব খোজে। কিন্তু যোনে যিয়ে নকওক, মোৰ ভিতৰত এটা কথা আছে, আৰু মালিকে জানে চব কথা। মানুহৰ মনৰ খবৰটো মালিকে জানে। তো কোনো মানুহ যেনেকৈ ভাবে তেনেকৈ নহয়। মই তাৰমানে একবাৰ মোৰ MLA হোৱাটো খুবেই চখ, তাৰমানে বুজি পাইছা? মানে MCLA হ'লোঁ, পঞ্চায়ত প্ৰেচিডেণ্টো হৈছোঁ, কলেজতো নিৰ্বাচন খেলিছোঁ, MP তো খেলিবই নোৱাৰোঁ, এইটো ৰিজাৰ্ভ ছিট। কিন্তু MLA হোৱাটো মোৰ খুবেই চখ, তাৰমানে। কিন্তু কেইবাবাৰো নমিনেশ্যনো দিলোঁ মই। 2011 চনতো দিছোঁ, 16তো দিছোঁ, 11 চনতো মানুহ মোক যথেষ্ট সহায় কৰিছিল দেই। বিজনী সমষ্টিত 27,000ৰ ওপৰত মই ভোট পাইছিলোঁ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে। তো দুৰ্ভাগ্য মই তেতিয়া হ'ব নোৱাৰিলোঁ, মালিকে অদৃষ্টত লিখা নাই, যাৰ কাৰণে হোৱা নাই। কিন্তু এইবুলি কিবা মোৰ এটা মনে কৈ আছে আৰু কি, যে এইবাৰ অলপ চেষ্টা কৰিলে মই হ'ম। তো যদি হোৱা যায়, আৰু মানুহৰ চাৰিওফালৰ পৰা যিটো অলপ মানে মানুহৰ যিটো কথা বাৰ্তা, এনে ভাবিলোঁ যে যদি বিধায়কটো হ'ব লাগে, তেতিয়া BPF দলৰ পৰাতো মন নহ'ব। যিহেতু BPF দল ইতিমধ্যে এলায়েন্সত আছে, NDAৰ লগত এলায়েন্সত আছে। গতিকে এলায়েন্স হিচাপেতো BPF দলৰ যিজন মুৰব্বী, শ্ৰদ্ধা আমাৰে মানে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, দল হিচাপে NDAৰ লগত চামিল হৈ আছে। আৰু সেই হিচাপে তেওঁ বিজনী চিটটো NDAক এৰি দিছে, BJPক এৰি দিছে। গতিকে ইয়াততো আৰু আমাকতো টিকেট দিয়াটো সম্ভৱ নহয় না। আমি কেইবাজনো মানে দাবীদাৰ আছিলোঁ BPF দলৰ, কিন্তু সম্ভৱতো নহয়। যেহেতু চিটটো এৰি দিছে, NDA হিচাপে এটা বুজাবুজি আছে, এৰি দিছে, গতিকে তাততো আৰু সম্ভৱ নহয় আমাৰ।
গতিকে যিহেতু একান্তই মই নিয়ত কৰিছোঁ যে খেলিম ইলেকশ্যনটো আৰু মোৰ কিবা মনে টানি আছে যে এইবাৰ হ'ব, যাৰ কাৰণে এতিয়া BPF দলত থাকিলেতো মই নমিনেশ্যন দিব নোৱাৰিম, তেতিয়া পাৰ্টি মোক ছাছপেণ্ড কৰিব, এইটো নিয়ম আছে, প্ৰট'কলৰো কথা আছে। গতিকে যাৰ কাৰণে এতিয়া কোনো বেয়া পোৱা বা তেনেকুৱা ভাৱ লৈ নহয়, মই ইচ্ছাকৃতভাৱে মই নমিনেশ্যনটো কি কয় পাৰ্টি যিটো মানে পদবী তাৰ পৰা মই ৰিজাইন কৰিছোঁ। মই তো ৰিজাইন কৰাৰ পিছততো মই ফ্ৰী হৈ গ'লোঁ না, এইকাৰণে মই নিৰ্দলীয় নমিনেশ্যন দিলোঁ। নহ'লেতো আজি নিৰ্দলীয় নমিনেশ্যন ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে মোক ছাছপেণ্ড কৰি দিলে হয়। ছাছপেণ্ড কৰি দিলেতো এটা মান সন্মানৰো কথা আছে না, অলপ বেলেগ ফালে যায় কথাটো। তেওঁলোকে ছাছপেণ্ড কৰাৰ আগতে মই নিজেই লিখি দিওঁ, কিন্তু কাকো বেয়া পাই নহয়। BPF দলক বেয়া পাই, আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বেয়া পাই তেনেকুৱা নহয়। মই আচলতে ইলেকশ্যনটো খেলাৰ কাৰণে যে একবাৰ খেলি চাওঁ আৰু ইলেকশ্যনটো, বয়সো হৈ আহিল না, এতিয়া মোটামুটি 60 বছৰ, আৰু 5 বছৰ পিছতহে MLA আহিব, তেতিয়াতো আৰু 65 বছৰ হৈ যাব। বুঢ়া মানুহক আৰু কাই ভোট দিব। গতিকে তেতিয়াতো মানুহ কোনে এইটো বয়স হৈ গৈছে, তাক আৰু কাই দিয়া যায়। গতিকে এইটো মানে লাষ্ট চেষ্টা আৰু এটা মোৰ কিন্তু খুবেই ইচ্ছা দেই, আৰু মোৰ ইচ্ছাটো থকাৰ কাৰণে মই এই কামটো কৰিছোঁ। এইবাৰ বহুতে এই কথাটো এতিয়া ক'ব নাযাব, 26 তাৰিখৰ পিছত ক'ম মই, বা 26 তাৰিখ আবেলি ক'ব পাৰিম। তাৰমানে এতিয়া কিমানজন মানুহ নমিনেশ্যন দিছে সেইটোৱে মোৰ তাতে হিচাপ নাই। তাৰপিছত কোন কোন দল দিলে, কোন ইণ্ডিপেণ্ডেঞ্চ দিলে, এতিয়া এইবিলাক কথা মোৰ তাতে নাই। গতিকে যিহেতু অহাকালি স্কুটিনি আছে, তাত কিছু কথা গম পাম। আৰু 26 তাৰিখলৈকে উইথড্ৰলৰ লাষ্ট ডেট আছে। এইটো উইথড্ৰলটো হৈ যোৱাৰ পিছত কাৰ নমিনেশ্যন টিকে কাৰ নিটিকে, এইটো ফাইনেল হৈ যোৱাৰ পিছত এটা আইডিয়া দিব পাৰিম যে অমুকৰ লগত কণ্টেষ্ট হ'ব বা কি হ'ব নহ'ব, এইটো এটা আইডিয়া দিব পাৰিম। কিন্তু কণ্টেষ্ট হোৱা নোহোৱাটো সেইটো পিছত হ'ব 26 তাৰিখে। কিন্তু মই যিটো মানুহৰ যিটো আইডিয়া কৰিছোঁ, মানুহৰ যিটো মতামতত কথা বতৰাত যিটো বুজি পাইছোঁ, মই যে জিকিম মালিকৰ নাম লৈ কৈছোঁ। মই একেবাৰে আল্লাহৰ নাম লৈ কৈছোঁ, মই যে জিকিম এইবাৰ, এইটো একেবাৰে মই 100% নিশ্চিত হৈ গৈছোঁ। ইছ্যুটো বহুত আছে, মোৰ ইছ্যু বহুত আছে, এইবিলাক কথা কম। এতিয়া নমিনেশ্যন টিকিলে ভাল হয়। তাৰ ভিতৰত মোটামুটি আমাৰ BTCৰ কিবা সুকীয়া সমস্যা আছে। এইটোতো BTCৰ নিৰ্বাচন নহয়, এইটো এছেম্বলি নিৰ্বাচন। আমি BTCৰ কিছুমান সমস্যা আছে, আৰু BTCৰ সমস্যা বুলি ক'লে BTCত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ সমস্যা। BTCখনৰ সৰ্বাংগীন উন্নয়নমূলক কাম কাজৰ কথা আছে, ইয়াত BTCৰ শান্তি সম্প্ৰীতিৰ কথা আছে, ঐক্য সংহতিৰ কথা আছে, সম অধিকাৰ সম উন্নয়নৰ কথা আছে। এই BTCৰ আভ্যন্তৰীণ সমস্যাবিলাক আমি অসমৰ এছেম্বলিত আমি উপস্থাপন কৰিব লাগিব। আমাৰ সমস্যা সম্পৰ্কে তাত আমি জ্ঞাত কৰিব লাগিব কথাবিলাক। গতিকে তাত যিহেতু কিছুমান কথা আছেই, জড়িত হৈ আছে, গতিকে তাৰে পৰা আমি নিৰ্দিষ্ট সময়ত মানে অসম চৰকাৰৰ পৰা আমি ইয়াত ফাণ্ড আনিব লাগিব, দিল্লীৰ পৰা আমি ইয়াত ফাণ্ড আনিব লাগিব, আমি কিছুমান প্ৰজেক্ট কৰিব লাগিব, আৰু তাৰ কাৰণে কিছুমান প্লেনিং থাকিব লাগিব। এই প্লেনিং কৰি কৰি আমাৰ উদ্দেশ্যটো কি, ইয়াততো বসবাস কৰিছোঁ ঠিকেই, কিন্তু ইয়াৰ উন্নয়নটো আমি বিচাৰোঁতো। আমাৰ ইয়াত সম উন্নয়ন হ'ব লাগে, আৰু ইয়াত উন্নয়ন হ'ব লাগিলে ইয়াৰ যিটো উন্নয়নৰ যিটো গতি, যিটো ধাৰা, এইটো অব্যাহত ৰাখিব লাগিলে আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা সুবিধা কিছুমান পাব লাগিব। কেতিয়াবা তেওঁলোকে অলপ নেগলেক্ট কৰে টকা পইচা দিয়াৰ ক্ষেত্ৰত, সেইখিনি যাতে কৰিব নোৱাৰে তাৰ কাৰণে BTCৰ হৈ এছেম্বলিত মাত মাতিব লাগিব। তো উদ্দেশ্য মোৰ সেইটোৱে। আৰু এইবিলাকৰ বাহিৰেও আৰু বেলেগ বেলেগ কথা আছে, সেইবিলাকতো সমস্যা আমাৰ আছে। সুকীয়া সুকীয়া কিছুমান আমাৰ নিজা নিজা সমস্যা আছে। আমাৰ যেনেকুৱা ডি ভোটাৰৰ সমস্যা আছে, আমাৰ NRCৰ সমস্যা আছে, আমাৰ মাটি বাৰীৰ সমস্যা আছে। এইবিলাক সমস্যাৰ কথাটো তাত উপস্থাপন কৰিব লাগিব। সমস্যাবিলাক কেনেকৈ সমাধান কৰা যায়, আলাপ আলোচনাৰ মাজেৰে, গঠনমূলক আলোচনাৰ মাজেৰে আমি এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। গতিকে এই সমস্যাবিলাক সমাধান কৰিব লাগিলে তাত যোগ্য প্ৰতিনিধিৰ দৰকাৰ হ'ব। গতিকে মইতো সৰুৰ পৰাই লক্ষ্য কৰিছোঁতো, মই বহুত এই প্ৰায় 60 বছৰ বহুত MLA পালোঁ, আৰু নিজেও আমি কেতিয়াবা কেতিয়াবা MLA বনাইছোঁ, কিন্তু মই মোৰ মনৰ জোখাৰে কিন্তু মই আজিলৈকে বিধায়ক পোৱা নাই। ইয়াত যিখিনি বিধায়কৰ দ্বাৰা
কিছুমান কাম কৰিব লগা আছে যে এইখিনি কিন্তু মোৰ বোধেৰে মই পোৱা নাই আৰু কি। গতিকে মই এটা বিধায়ক হিচাপে তাৰ কি দায়িত্ব, কি কাম কৰিব লাগে, এই কথাটো অলপ একবাৰ যদি ৰাইজে, বিজনীবাসী ৰাইজে মোক মৰম কৰি যদি ভোটটো দিয়ে, মোক যদি দিছপুৰলৈ পঠাই দিয়ে, তেতিয়াহ'লে মই এইখিনি কথা অন্তত ইয়াৰ পিছৰ যিখিনি জেনেৰেশ্যন আহিব তেওঁলোকক অন্তত বুজাব পাৰিম যে অন্তত প্ৰতিনিধি হ'লে এনেকুৱা প্ৰতিনিধিয়ে হ'ব লাগে। সৰু হ'লেও এটা পদবী আছেতো মোৰ তাতে, মই BTCৰ এজন মেম্বাৰ, এইটো সৰু পদবীয়ে। গতিকে এই সৰু পদবীটিতে মই 3 বাৰ থাকিলোঁ এইবাৰলৈ। ইয়াৰ আগত 2 বাৰ আছিলোঁ, মাজত 2 বাৰ নাই, আৰু এইবাৰ নতুনকৈ আহিছোঁ মই। গতিকে যিখিনি মোৰ টাচত আছে, যি মোৰ জুৰিছডিকশ্যন আছে, এই জুৰিছডিকশ্যনৰ ভিতৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মানুহ, বিভিন্ন ভাষাৰ মানুহ মোক অনুভৱ কৰিছে, মোক উপলব্ধি কৰিছে, মোক বুজি পাইছে এই মানুহটো কেনেকুৱা মানুহ, এই মানুহটোৰ দ্বাৰা কি কি কৰা সম্ভৱ। মই এজন সৰু প্ৰতিনিধি, আৰু এই সৰু প্ৰতিনিধি হিচাপে মই কিন্তু সকলো জনগোষ্ঠীৰ মানুহক সমভাৱে চোৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ। এইটো মই কোৱা কথা নহয়, এতিয়াতো মইতো কমেই। কিন্তু মোৰ বাদে আপুনি যদি মোৰ জুৰিছডিকশ্যনৰ বিভিন্ন জেগাত যায়, বিভিন্ন মানুহৰ যদি কথা সোধে, সমীক্ষা যদি লয়, তেওঁলোকে ক'ব যে হয়, আচলতে জনপ্ৰতিনিধি হিচাপে তেওঁ যিখিনি কৰে সেইখিনিয়েই জনপ্ৰতিনিধিৰ কাম। কিন্তু মই আৰু প্ৰতিনিধি দেখা পাইছোঁ সেনেকুৱা নহয়, কিবা এইটো আপোন সেইটো পৰ, কাৰোবাক লয় বুকুত, কাৰোবাক লয় পিঠিত, এনেকুৱা ভাৱ আৰু কি। কিন্তু জনপ্ৰতিনিধি হিচাপে সেইটো কৰাটো ঠিক নহয়। আমি সকলোকে সমান চকুৰে চাব লাগিব, সকলো শ্ৰেণীৰ মানুহক লগত লৈ সমানে আগবাঢ়ি যাব লাগিব, আৰু সকলো মানুহকে সমান অধিকাৰ দি আমাৰ জাতি জনগোষ্ঠী জাগাৰ সম উন্নয়ন কৰিব লাগিব। সেইটোতো জনপ্ৰতিনিধিৰ কাম না। আৰু এই কথাটোই মই অলপ বুজাব খুজিছোঁ মানুহক। ইয়াৰ বাহিৰৰ মোৰ লক্ষ্য উদ্দেশ্য বহুত আছে। সেইকাৰণে বিজনীবাসী ৰাইজক মই একেবাৰে শেষৰবাৰৰ কাৰণে অনুৰোধ এটা কৰিব খোজোঁ ৰাইজক, যে ৰাইজে যদি দয়া কৰি মোক এইবাৰৰ কাৰণে আশীৰ্বাদটো দিয়ে, মোক যদি অলপ মৰম কৰি দিছপুৰলৈ পঠিয়াই দিয়ে, মই পিছত নাথাকোঁ। কিন্তু একদম চিধা কথা, মই 5 বছৰ পিছততো আৰু 65 বছৰ হ'লে আৰু বুঢ়া হৈ যাম না। গতিকে এইটোতো অলপ এনাৰ্জিৰ প্ৰয়োজন হয়। গতিকে এই 5 বছৰতে অন্তত মই ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে এটা ৰাস্তা দেখুৱাই যাব খোজোঁ যে প্ৰতিনিধি হ'লে এনেকুৱা কামহে কৰিব লাগে। গতিকে এতিয়া আৰু কি ক'ম, আৰু এইবিলাক কথা আহি থাকিব, কৈ থাকিব মন যায়। কিন্তু মূল কথাটো হ'ল ৰাইজে ভোট দিব লাগিব, ৰাইজে মৰম কৰিব লাগিব, ৰাইজক সেৱা কৰাৰ সুযোগটো দিব লাগিব। যদি ৰাইজে সুযোগ দিয়ে তেতিয়াহ'লে মই এইখিনি কাম কৰিম, আৰু ৰাইজে যাতে সুযোগ দিয়ে আৰু দিব বুলি মোৰ এটা বিশ্বাসো আছে। মই ৰাইজক অনুৰোধ কৰোঁ, বিভিন্ন শ্ৰেণীৰ বিভিন্ন জনগোষ্ঠীৰ মানুহক, বিভিন্ন পুৰুষ মহিলাক মই অনুৰোধ কৰিম, অন্ততঃ একবাৰৰ কাৰণে মোক আপোনালোকৰ সেৱা কৰাৰ কাৰণে সুযোগটো দিয়ক।